কি আঁকি যাবে মনে করা অভিমান। আজি আমাৰ 3 দিন না 3 দিন হ'ব মহামৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ। বাপৰে অলপ জোৰত কো এই লাহে ক'লে শুনা পাব নেকি? মহামৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ। ফাৰ্ষ্টতে যাওঁ কিনি আছে বৰদোৱা 6 কিলোমিটাৰ, তাৰপিছত ইফালে 23 কিলোমিটাৰ গ'লে মহামৃত্যুঞ্জয়। ফাৰ্ষ্ট বৰদোৱাত যাম, তাৰপিছত মহামৃত্যুঞ্জয়ত যাম। আৰু সেইটো কৈ দিয়া আমি ৰাতি কৰিছিলোঁ। ৰাতি আমি লগৰ ছোৱালীৰ ঘৰত আছিলোঁ। সেইখিনি জেগাখিনি কিবা নাম ৰাইডঙীয়া ফুলগুৰি তাৰপিছত ঘৰটোত আমি 3 মিনিট আছিলোঁ। যোৱা টাইমত দেখি দিম। এতিয়া অলপ লাজো লাগে দে গাইছ। এখানে আমি বঢ়িয়া এটা ভিউ পইণ্ট জেগাত আছে। এইফালে আপোনাৰ এইটো হাৱে মানে হাৱে নহয়, মেইন সেইটো হাৱে এইটো হাৱে এইটো দাম পাৰে গেছি কিবা মই আৰু কি কওঁ, উঠিলোঁ ৰাতিপুৱা উঠিলোঁ মুখ হাত ধুলোঁ। মই তাক কৈছো যাব পৰা নাই। আধা ৰাতিয়ে কোনো ফেনখন নাম বন্ধ কৰি দি আৰু দিবা দিছো, বন্ধ কৰি দি ঘুমে আছে আৰু ৰাতি উঠিছে মোক। তো গাইছ বলক যাই থাকোঁ, তাকে যাই কিনে লগ পাম বলক। চাবি ক'ত থৈছা গাড়ী? ৰাতে যাই বোলোতে মোক তে তোক নেদেখাক দিলো ৰাতি। জানাই মোৰ পাৰা চব তো শিকাই দিয়া দে বলক খান্ডৰ ঘৰটো দেখি আছো। আজিতো গৰু বিহু, আমি গৰু বিহু নাপালোঁ ঘৰত, প্লাছ ইয়াতে চাব লাগিব আৰু উপায় নাই। কি কইলা হো বলক আমি থকা ৰুমটো দেখাই দিওঁ, ঘৰটো দেখাই দিওঁ। আমি এইটো ঘৰতে আছিলোঁ, আমাৰ এইখন গাড়ী ইয়াতে আছে, প্লাছ আমি এইটো ঘৰতে আছিলোঁ। হা জবটো সেইফালে থৈ দিছোঁ। তো গাইছ আমাৰ ৰুমটো বলক দেখাই দিওঁ। আমাৰ ৰুমটো হ'ল গাইছ, আমাক এটা থাকিলে নাই, আমি আছোঁ ভিতৰত। টাইট মস্ত আমি ভিতৰত আছোঁ। ৰ'ব আমি এইখানত আছিলোঁ, 3টা আছিল চব জগাল আছিল। মোবাইল চোবাইল চাৰ্জত দি থৈছিলোঁ ৰাতি। কিবা কবা হা এই দুটা কি চাওক, এতিয়া কেমেৰাটো সৰু সৰু দেখছি, মস্ত ডাঙৰ। আমি বাহিব যাম, বেলেগৰ ঘৰে একো নহয়, আমাক কি ক'ব আঙুলিটো 10টা বৰদোৱা যাবলৈ। আরে বাহ কি তো বৰদোৱা করলো মাই একে চাহ খাইছো গাইছ, চাহ খাই কিনে ওলাইছো। গাড়ী উঠোৱা কাৰণে ইঞ্জিনৰে এটা ভিডিঅ' লাগছে, কিমান কষ্ট হৈছে গাড়ী উঠা, গাড়ী যে উঠাব কোচিছ কৰিলোঁ ভিডিঅ' জানিব লগা হ'ল না। তো গাইছ চাহ খাই লগ পাইছো। আমি গাইছ ইয়াৰ পৰা ওলাই দিব আহিছি, এতিয়া ওলাই দিওঁ ইয়াৰ পৰা আমি বৰদোৱালৈকে যাওঁ। বৰদোৱাৰ পৰা আমি আহিম এতিয়া ভাত চাত খাই, আমি আৰু মহামৃত্যুঞ্জয় মন্দিৰলৈকে যাম। কবা তো বলক যাওঁ গাইছ, আমি যাই আছো এতিয়া বৰদোৱা। আমি এণ্টাৰ কৰি দিলোঁ, বৰদোৱাৰ গেটখন এণ্টাৰ কৰি দিলোঁ। তো আৰু বেছি দূৰ নাই চাগে, আৰু মোটামুটি তো 2-3 কিলোমিটাৰমান আছে। তো 2-3 কিলোমিটাৰমান ক্ৰছ কৰি দিলে আমি পাই যাম। তো আমাৰ এক্সাইটেড কৈ দিয়া, ভালে লাগি যাইছা নাই গোটেইখিনি যাই কিনে ভিজিট কৰি লওঁ। এইগিলাখন আনছি, অলপচোন চাই আহোঁ কি আছে কি নাই।
ইয়াত মানে কি থাকালৰ সুবিধাটো আছে এইটো মানে সভাপতি সম্পাদক বৰদোৱা সৰু নহয় ডাঙৰে মই ইমান মই বিল্ডিং চিল্ডিং থাকোঁ ভবা নাছিলোঁ ইয়াত থাকি আৰু এটা ভাল হেৰি বনাই আছে ৰ'ব এইটোত আৰু মজা হ'ব ক্ৰিকেট খেলিব লাগে খালি তাত ভৱিষ্যতলৈকে আহিব লাগিব প্ৰজেক্টটো নতুন প্ৰজেক্ট বলক সেইটো চাই আহোঁ বা এইটো আগতে কিবা আছিল এতিয়া গাইছ কেমেৰাটো ক্লিয়াৰ নাহে তো তথাপিতো এনেকৈ অলপ চাই ল'ব পাৰে আৰু বৰদোৱা আহি যাব পাৰে কিমান দূৰ আমাৰ গাঁৱৰ পৰা অলপ দূৰ হয় ইয়াতে গোটেইখিনি লেখা আছে নাম দিয়া কেতিয়া এইটো পুখুৰীটোৰ নাম কি বোলে আকাশী গংগা না হা এই নতুন প্ৰজেক্টটো এইটো না এই নতুন প্ৰজেক্ট এইটো নতুন প্ৰজেক্ট এই বহুত দূৰত আছে এইটো গাইছ নতুন প্ৰজেক্টত যাই আছোঁ অলপমান টাইম ৰ'ব এতিয়া গোটেইখিনি ঘূৰি বাকি লওঁ তাৰপিছত নতুন প্ৰজেক্টত যাই আছোঁ চাই থাকোঁ সেইটোতে মস্ত ডাঙৰ গাইছ আমি ইয়াৰ পৰা ওলাই দিলোঁ ওলাই দি কেনে এতিয়া যাই আছোঁ নতুন প্ৰজেক্টত যাই কেনে আপোনালোকক লগ পাই আছোঁ আৰু চাই থাকিব কাইদেউ কি আনিলা এখন গামোচা আনিলোঁ গামোচা আনিলা আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই নহয় মই এইটো ক'বই খুজিছিলোঁ আমাৰ নাই নহয় থাকিলেতো আমাৰ বিহুৱান পালোঁ হয় কপালখনে ফুটোৱা এখন কিনি দিলোঁ 240 টকা ল'লে বঢ়িয়া লাগিছে কিন্তু কাপোৰটো ভাল না বাকীবিলাকত বোৱা নেকি ঠিকে আছে দামটো হিচাপে কামটো ভাল কাৰণটো কি জানো আমাৰ নামঘৰত যে এখন কিবা কি কয় মণিগুট বুলি কৈ দে মণিগুটৰ ভিতৰত ইটো বস্তুৱে থাকে তো গাইছ আমি এতিয়া যাই আছোঁ বৰদোৱাৰ পৰা নতুন প্ৰজেক্টৰ পৰা ঘৰত যাই আছোঁ মানে কি লগৰ ছোৱালীটোৰ ঘৰত যাই আছোঁ ভাতকেইটা খাই তো তাতে তাতে এটা ক্লিপ নলওঁ কাৰণ অলপ নিজৰো ভাল নালাগে বেলেগৰ ঘৰত ক্লিপ লৈ থকা তো তাৰে পৰা আমি যাম ঘৰৰ পৰা তাৰে পৰা ডাইৰেক্ট যাম ভাত চাত খাই মহামৃত্যুঞ্জয় মন্দিৰ তাৰে পৰা আৰু গম পাই থাকোঁ আৰু ক'ত যাই থাকিম তো গাইছ আমি ভাত চাত খাই ওলাই দিলোঁ এতিয়া আমি যাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ তাৰ পৰা আমি যাম পকলি যাম আজি আমি ঘৰমুৱা হ'ম মানে একদিনটো এনে তাক পাই থাকিম না ৰাইদনীয়া মাৰ্কেট তো এইখিনিতে আছিলোঁ আমি এইখিনি ওচৰ পাজৰতে মানুহখিনি বহুত গুণে মৰমিয়াল না গাইছ ৰেডি বেগ ঘুমাইছি চাব নেকি গাইছ গাইছ এতিয়া ৰেডিপে ঘুমাই আছে পানীৰ এইটো কিমান অকলে ওলাইছে ৰেডিপ যদি হ'ব দে তই ঠেলে দি এইটো কি পষ্টি নো এইটো আগত নগা থাকিলে দিয়ক যাওক তো গাইছ কালি লাগ পাইছিল প্লাছ এজন যাই আছে যাব দিছোঁ তোক এনজয় অল লাইফ নেকি
মানে শিকাই আছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ স্বাগতম হা হয় এই পিকচাৰটো নাই দেখিছোঁ কৈ দিছোঁ মই ফাৰ্ষ্ট টাইম নাই মই ছেকেণ্ড টাইম নেকি আমাৰ ফাৰ্ষ্ট টাইমে সেইকাৰণে বেটাৰীত মৰিব আছোঁ তো বলক গাইজ যাই থাকো এইটো আছে ন কিয় মনটো ভাল লাগি গ'ল না তো বলকচোন যাই থাকো আমি ইয়াৰ পৰা চাকি বন্তিখিনি লৈ ল'লোঁ কিবা ক'বা চাকি বন্তি লৈ ল'লা থাকি ধূপ লৈ কিনে আমি তালৈকে যাই আছোঁ বলক আমি ধূপ ধূনাখিনি গোটেইখিনি লৈ ল'লোঁ চাকি বন্তি গোটেইখিনি প্লাছ এতিয়া আমি যাব লাগে তাকে লাগি যাই কিনে আমি বলকচোন চাওঁ কি কৰিব পাৰোঁ মন্দিৰটো দেখাওঁ কিবা আনি দেখাওঁ বলক যাই থাকোঁ তো গাইজ ফাইনেলি আহি পালোঁ হা ভিডিঅ' কৰি দিছোঁ তো গাইজ গাড়ী আমাৰ এটা ষ্টেণ্ড হৈ গ'ল তো গাড়ী পাৰ্কিং তারপরে কিবা ক'বা আমি কেতিয়া পিয়নটো মই পিন্ধি লওঁ পিৰণ আমিও পিন্ধি লওঁ তো আমি তিনিজন কৰি ল'লা গামোচা ল'ব আছে মোৰ ড্ৰেছিং হৈ গ'ল মই যাই আছোঁ বাই চশমাটো কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে তো গাইছ ৰেডি আমাৰ ইয়াতে বৰ্তমান আছে তো বলক যাওঁ এইটোৱে দে আৰু যাই আছোঁ বলক বলা আমি যাই আছোঁ এতিয়া এই তাতে জ্বলাব লাগিব পাই এই তাতে তো বলকচোন যাওঁ তাকে লাগি ফাইনেলি এই মজা দৰ্জা খুলি নিদিয়ে নেকি ময়ো ভবা নাছিলোঁ পূজা কৰা মেইন দৰ্জা খোলাই নাই এতিয়া গেট আশীৰ্বাদ খুজিবি আপি এটা পাকে আপি গাৰ্লফ্ৰেণ্ড পাকে ফটো কবে গাইজ মই যে চাকি জ্বলাইছোঁ মই এটা আপি পোৱাৰ কাৰণে চাকি জ্বলাইছোঁ দেই কোনোবা আছে যদি ভগৱান আহি দিয়ে চাকিটো জ্বলোৱাটো এটা জ্বলাই কিনে বাকী এটাৰ পৰা জ্বলাই দি নাপে এটাৰ পৰা জ্বলাবা গ'ল কবে মোৰ তিৰিটোৰ কাৰণে মই দিছোঁ চাকিটো ইটো চাকিটো মাৰ ইটো দাদাৰ ইটো মোৰ ইটো মই হ'ব লগা এওঁৰ ইটো বাইদেউ এটা ফেমিলিত দিছোঁ তাৰমানে 300 ফেমিলি কাৰণে আৰু তো বলক ভিতৰৰ পিনে এবাৰ যাওঁ আছে 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 বোম ডাঙৰ এৰিয়া ন হা বোম ডাঙৰ এৰিয়া ন ৰূপম কক গেলে ৰূপম কক গেল সোমাই লৈছে ইয়াতে কি ঘিৰিবি যাব লাগে এতিয়া ওপৰত উঠো চাওঁ চেৰি দি উঠি এই তলত আছো আমি বৰ্তমান এটা কাম কৰোঁ কি আমি সেৱা চেৱা কৰি লওঁ চেয়াৰখন কা চেয়াৰখন আমি চেয়াৰখন কা শিক্ষক গুৰুটো নেকি সম্ভৱ কি গম নাপাওঁ এই খামে ধুই দিছে দেই ফটো নোযোৱাতে পিছুত এটা চান্স নাপিয়ে নামটোৰ কষ্ট কৰি আহি টাইম নিমিলিব মানে আমাৰ সিপিনে আৰু যোৱা টাইম আছে কথা আছে তাতে যাওঁ তাতে পাছত ইয়াতে সেৱা কৰিম
তো বলকচোন এতিয়া যাওঁ বাপৰে বাপ মোৰ বাহ আছা না মোৰ বাহ আছে কিন্তু কিছু এটা মোৰ বাহ তাৰপিছত একবাৰ ইয়াৰ পৰা চিনটো লৈ লওঁ কচিটো কিয় ওলাইছা হা ফটা চটা দিলাক চাক তো চুলি ধৰি গমে নাপায় তো ফটা চটা দিলাক চাক এইবাৰ গম পায় মই মানে চুলি কাটি দিলোঁ না মানে কি মোৰ অলপ প্ৰব্লেম হৈছিল চুলি সেইটো ধৰি কাটি দিলোঁ ইয়াতে তো তিৰিয়ে নাই বাবা হচিয়া তিৰিয়ে নাই তো পাইছিলোঁ অ তেৰিকা পাহৰি গৈছে যাওক তো আমি সেই কৰিব লাগিছে আপা চুলিত কিবা কিনিব লাগে বোলে গাড়ীখনৰ কাৰণে কিবা এটা ল সেইটো কো তো কি তিৰিৰ কথা কৈ অ নিতু কি ললি মই এইখিনি নিৰ্মালি লৈ ল'লোঁ এটা দামটো বহুত এক্সট্ৰা হৈ যায় না আমি ড্ৰেছটো চেঞ্জ কৰি লওঁ মানে কি যাবা হৈছে আৰু কাৰণ কি ইয়াতে বেছি টাইম খেদি দিলে আমাৰ নহ'ব এইফালে টাইম এই চাব লগাখিনি চালোঁ বস্তু খাব লগাখিনি খালোঁ বাই 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 নেক্সট টাইম আৰু কেতিয়াবা আহিম কি বা ক'বা এতিয়া আমি ট্ৰল গেটত পইচা দিবা লাগবাও পাৰে ফুলবখতো কি হৈ গ'ল পাৰ হৈ আছো এতিয়া যাই যাই এখন কলিয়া ভমৰা ব্ৰিজ পালো কি কৰিবি এতিয়া এতিয়া সেই কৰিব লাগিব এই তাতে আমি সিদিনা যে আমাক যাই বেলা এই সি কিন্তু ঘূৰি যাব এই তাতে চাই দিব তাতে চাই দিয়ে আৰু তাকে লাগি যাব এই 46 কিলোমিটাৰ তো আন নাকে না চাই থাকে মাত্ৰ একবাৰ হলে 20 কিলোমিটাৰ কিটাকে খাবা ওরে বাড়ি আৰু পুলিশ আছে পারে এতিয়া আৰু 1 ঘণ্টামান চাই দিবি এখন আমি যাইব লৈ এটা কলিয়া ভমৰা এখান আমাৰ এতে ইথান পারমিশন তো ইথান কি হবো সেইটো কো এই বাড়িতে তাতে যাই এরকম পা আমি এলাকা নাকি ঘরে দিলে ধরিম গাইছে ধরে একদম বাগান ঘৰতে যাব লাগিব যে যাব লাগচোন গাইছ যাই থাকো কি কয় তাতে যদি যাবা দিয়ে তোৰ টিকলি পাইবই টলগেটৰ এই টলগেট পাৰ হৈ তো গাইছ চাক ব্ৰহ্মপুত্ৰ এখন ব্ৰিজ ইহঁতে এটা আলোচনা কৰি আছে বলকচোন চাওক কি হয় কি ছাত্ৰৰ ফটো নাই দিছি দে গাইছ যাবা দিলাক মানে কি ক'লাক পারমিশন পারমিশন লৈ আহিব না আমি আজ তাতে তাৰে সদত থানা পারমিশন ল'লো প্লাছ এইখান থানা কি বা এইখান থানা আছিল এইটো ক্লিপ শ্লিপ লওঁ না কাৰণ কি আৰু বহুত তো আহিছোঁ যাই আছোঁ আৰু খাই আছোঁ তেল ডিপুটো হৰাইছি তেল ডিপুটো হৰাইছি দেই পাৰ নাই ক'ত যাব দিলা ইয়াক এই পেট্রোল পাম্পত চার্জ দিবা দেই না রাখা পেট্রোল পাম্পত চাৰ্জ দিব দিলে চাৰ্জ দিওঁ চাৰ্জ দি কিনে মানে 1-1.5 ঘণ্টা চাৰ্জ দিওঁ আৰু এতিয়া বাজাৰো আছে আমি বাজাৰখিনিতে কৰি ল'ব পাৰিম ৰাতিপুৱা একেলগে মেগি চেগি খা বাজাৰখিনি কৰি ল'ব পাৰিম বুজিছা মিছনটো এতিয়া বোধে নাই তাৰমানে সোলাৰ কাম চাম সেনে হ'ব তো এতিয়া বোধ নাই বোধ খান নাই আৰু সেইকাৰণে চাৰ্জো নাই চাৰ্জ মিলাব পটলি চটলি কেনে দেখা আছে তো গাইছ আমি তেজপুৰ পালোঁ এই তেজপুৰ টাউন তাৰ পৰা এখান চাৰ্জ আছে 1 পাত যাব লগা আছে মোটামুটি আপোনাৰ 30 আমি ক'ত থাকিম আজি তাতে প্লেন কৰিছ নেকি কাইলৈ ৰাতিপুৱা ডাইৰেক্ট ঘৰ আৰু দিয়ক নেক্সট রাইড মানে আমি তিনটাই বেটারি দিয়ে অলপ বেছি টাইম ল'ম কাৰণ কি ভাববা লাগব দে গাইছ কি যি কয় নিটুকা এতিয়া আৰু মোটামুটি 10 কিলোমিটাৰ যাব আছে চাৰ্জ কিমান আছে এমটি ঠিক আছে হেৰি এমটি পুৰা নাই চাৰ্জ 10 কিলোমিটাৰ যাব আছে আমি ভাল আছিল নিব ৰিপ কি কৰিছা ঐ
গৰু বিহু আমিতো চাব নাপালোৱে ভৱিষ্যত সেয়ে চাই আছো এই পুৱাৰ পৰা এই গেটাপতে আছোঁ মন্দিৰৰ পৰা মহামৃত্যুঞ্জয়ৰ পৰা মন্দিৰৰ পৰা এই গেট থাকে চাৰিফালে। তো গাইছ কি হ'ল নিতো কৈ দিয়ে বেটাৰী গোটাই চেছ এই বন্ধ হৈ যায় চাব এই চাৰ্জ নাই অনে নাই চাৰ্জ নাই কি কৰোঁ এতিয়া ঠেলাব লাগিল আৰু কেই কিলোমিটাৰমান আছে 4 কিলোমিটাৰ এটা কাম কৰোঁ ঠেলি লৈ যাওঁ চেঞ্জ কৰি যাম এটা টাইমত কৈ বহিবি গাড়ীত আমি চলক 4 কিলোমিটাৰ অঁ কি কৰি দিয়ে ঠেলো অঁ যাই থাকা ঠেলি আছে গাইছ তো গাইছ আহি পালোঁ এই ঠেলে 4 কিলোমিটাৰ জেগা তইতো বেটা আৰামত আহিছা আমি ঠেলে আমি মৰছোঁ তথাপিতো টেনশ্যন এটা লাগে না 4 কিলোমিটাৰ নাম মন্দিৰটো আছিলোঁ 1 কিলোমিটাৰ ললা ৰেচন মানে এইখিনিয়ে চাউল আৰু তেল পাই এইখন দোকানৰ পৰা লৈছোঁ অঁ হাতত এই ৰেডি বাঢ়িছে ৰেডি বাঢ়িলে পে' কৰি দিওঁ আমি আৰু